সকলোকে জ্ঞাত যে 2017 চনত অসমত 11খন নতুনকৈ পলিটেকনিক স্থাপিত কৰিলে। আৰু স্থাপিত কৰাৰ পাছতো অসম চৰকাৰে আজি 2 বছৰ হ'ল আজি পৰ্যন্ত সেই পলিটেকনিক কেইখনৰ স্থায়ী পদ মুকলি কৰা নাই। আৰু মুকলি কৰাটো বাদেই আজি পৰ্যন্ত আজি বিগত 10 মাহ ধৰি আমাৰ যি শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰ ফলত পাবলগীয়া প্ৰাপ্য সেই প্ৰাপ্যও পোৱা নাই। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই 10 মাহ ধৰি যি প্ৰাপ্য পোৱা নাই সেই প্ৰাপ্য যদি অতি শীঘ্ৰে প্ৰদান নকৰে আৰু অসমৰ 11খন পলিটেকনিকত যি স্থায়ী পদ এই স্থায়ী পদসমূহ যদি অতি শীঘ্ৰে প্ৰদান নকৰে তেতিয়াহ'লে আমি সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই হাত সামৰি বহি নাথাকোঁ। আগন্তুক দিনত সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই ইয়াতকৈও এটি বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু অসম চৰকাৰক সকীয়াই দিছোঁ যে সেই প্ৰতিবাদী কাৰ্যসূচী নোহোৱাৰ আগতে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান কৰিব লাগিব বুলি ইয়াকে অৱগত কৰিম। সমস্যা চলি আছে সেইখিনি অসম চৰকাৰে অতি শীঘ্ৰে আমাক উচিত সিদ্ধান্ত কিবা এটা আমাক এটা ব্যৱস্থা এটা কৰে। আৰু তাৰোপৰি আমাৰ ছাত্ৰ জীৱনৰ লগত যাতে খেলা নেখেলে। কাৰণ এই আমি আজি 11খন পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে আজি ভৱিষ্যত বুলি ক'বলৈ একোৱেই নাই। আজি এসপ্তাহ 10 দিন ধৰি আমাৰ ক্লাছ বন্ধ হৈ আছে আৰু লগতে উত্থাপন হৈছে আমাৰ শিক্ষকসকলৰ কোনো দৰমহা পোৱা ব্যৱস্থাটো হোৱা নাই। কিন্তু দৰমহা নাপালে শিক্ষকসকলে অভিয়াছলি এইটো আমাৰ নকৰে যে কিহৰ কাৰণে আমাক ক্লাছ কৰিব। আৰু এইটো কথা সিহঁতৰ লগত আমি ৰাজি, আমি ষ্টুডেণ্টসকলে সমূহ ষ্টুডেণ্টে আমি ৰাজি সিহঁতৰ সৈতে। কিন্তু যদি আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে আমি অতি জংকী এটা আন্দোলন প্ৰতিস্থাপন কৰিবলৈ আমি বাধ্য হ'ম। অল অসম পলিটেকনিক ছাত্ৰ সন্থাৰ পৰা আমি দাবীটো উত্থাপন কৰিম। আৰু এইখিনিত যদি আমাৰ সামৰি নলয় তেতিয়াহ'লে আমি দ্বিতীয়লৈকে যাওঁতে কোনো বাধা আহিলেও আমি কোনো মানি নলওঁ। আমি যাওঁতে কোনো কুণ্ঠাবোধ নকৰোঁ।